হেল্ল' ফ্ৰেণ্ড, কি খবৰ? আশা কৰোঁ সকলোৱে ভালে আছে। আজি মই চুলিত কি লগাইছোঁ আপোনালোকক দেখাইছোঁ, চাই যাবা। এয়া মিঠি গুটি আৰু চাউল পাত ৰাতিয়ে ভিজাই থৈছিলোঁ। এতিয়া লগতে ইয়াতে পিঁয়াজ এটা দি দিম। আৰু আমাৰ চুলিৰ কাৰণে পিঁয়াজ মিঠি গুটি বহুতখিনিয়ে ভাল, কাৰণ যিহেতু চুলি সৰা সমস্যা সকলোৰে আছে, সেইটো কাৰণে এনেকৈ যদি সপ্তাহত দুবাৰো লগোৱা যায় ভাল ৰিজাল্টেই পাম। আৰু আপোনালোকেও লগাই চাবা, যদি ভাল পোৱা কমেণ্ট কৰিবা, ছাবস্ক্ৰাইব কৰিবা, লাইক কৰিবা। এতিয়া গুটিখিনি এনেকৈ মিহি হৈ গৈছে আৰু ওলাই লৈছোঁ। এতিয়া দেখিছাই নহয়, যিহেতু ঘৰুৱা বস্তু চুলিত ব্যৱহাৰ কৰিলে বেছি ভাল, সেইটো কাৰণে এনেকুৱা সপ্তাহত লগাই চাবাচোন। আৰু এনেকৈ অলপ অলপকৈ চুলিত লগাই লৈছোঁ। আৰু মিঠি গুটি দিছোঁ, এইটো কাৰণে মানে পিছল পিছল লাগিছে। আৰু এতিয়া গোটেইখিনি এনেকৈ মই ভালকৈ লগাই লওঁ। আৰু ইমান ধুনীয়া ঠাণ্ডা পৰি যায় মানে মূৰটো। গোটেইখিনি লগাই লৈছিলোঁ আৰু এতিয়া দেখিছে আধা ঘণ্টাৰ পিছত গোটেইখিনি শুকাই গৈছে। এনেকৈ টিপি চালেও মানে হাতত নালাগে। এতিয়া ধুনীয়াকৈ মই ধুই আহিছোঁ আৰু দেখিছে। যদি ভাল লাগিছে আপোনালোকে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰিবা আৰু কেনেকুৱা ফল পা জনাবা।